চকুপতা থাকে কোলে তুমি মরে যায় আপনার গার্লফ্রেন্ড আছে না গাড়ি হয় আরে বল হাই হেল্ল' নমস্কাৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই এতিয়া এডোখৰ ঠাইলৈ গৈ আছোঁ ঠাই মানে ক'ত গৈ আছোঁ কি কৰিম কিয় গৈ আছোঁ সকলোবোৰ দেখাবলৈ যত্ন কৰিম চ' বলক আৰু মই ওলাই মেলি ল'লোঁ চ' এতিয়া মই যাবলৈ ওলাইছোঁ এজন বিশেষ ব্যক্তি আহিছে চ' কোন সেই ব্যক্তিজন মই তেওঁৰ লগতেই যাম যিহেতু চ' কোন সেই ব্যক্তিজন বা মই ক'লৈ গৈ আছোঁ গোটেই বস্তুবোৰ আপোনালোকে গম পাই যাব এই ভিডিঅ'টো চাই থাকক মই আহি ৰাস্তাত ৰখিলোঁ চ' এতিয়া মই গাড়ীত যাওঁ বহু চ' আমি আহি পালোঁ আৰু এয়া মই যে কৈছিলোঁ এজন বিশেষ মানুহ আজি আছে চ' তেওঁ হ'লে আমাৰ নায়ানিলিম হাই নহয় নমস্কাৰ আমাৰ অসমীয়াত হাইটো বৰ বেয়া লাগে গীতানগৰৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটি অভিমুখে গৈ আছোঁ আৰু মোৰ লগত আছে নায়ানিলিম ক'বলৈ মৰমৰ গতিকে নয়নদা আপোনাৰ পৰা মই প্ৰথমতে জানো যে সেই জোনবাই আৰু জোনবাই বুলি ক'লে চবৰে মনত আহে যে আপোনাক ডাইম ফুল বুলি আপোনাৰ নায়ানিলিম বুলি চবেই জানে বাট ডাইম ফুলটো হৈছে মানে সকলোৰে একদম ডাইম ফুল বুলি ক'লে জানে আৰু চবে আপোনাক চ' এই ডাইম ফুল বা সেই জোনবাই কেনেকৈ সৃষ্টি হ'ল অলপমান ক'ব নেকি জোনবাইৰ সময়ৰ কথা অলপ জোনবাই সৃষ্টি গোটেই আৰু মানস হয় আগতে ভালেমানকেইটা ইণ্টাৰভিউ কৰিছোঁ হয় আৰু তাৰ নিজৰ কনচেপ্ট আছিল এইটো কাৰণ সিহঁতে মানস গাঁৱতে খুব কম সোনকালে অসমীয়া ছবিৰ চবচে কনিষ্ঠ মিউজিক ডাইৰেক্টৰ আছিলে গোটেই চিনেমাৰ লগত যিটো জড়িত হৈ আছিলে সেই মানুহটোৱে গম পাইছিল যে যেতিয়া লাহে লাহে ছবি অসমত নচলা হৈ আহিলে অসমৰ যিটো চলচ্চিত্ৰ আমাৰ কি কয় গৃহবিলাক লাহে লাহে আমাৰ নোহোৱা হ'ল বা বন্ধ হৈ গ'ল গতিকে তেখেতসকলে বিচাৰিছিলে জানিছিলে যে কেনেকৈ ধৰণে আমি মানুহক আৰু নতুন মানে কি কয় নতুন এটা টেষ্ট বা তাৰ বিকল্প কি হিচাপে কেনেকৈ দিম গতিকে তেনেকৈ ধৰণে সৃষ্টি কৰিছিলে আৰু তেনেকৈ ধৰণে সৃষ্টি কৰিছিল সৃষ্টি কৰোঁতে জোনবাই সৃষ্টি হ'ল আৰু আপুনি জোনবাইৰ আগত আপুনি মই যিমান দূৰ জানো চাগে ৰংমন কৰিছিলে নহয় জানো ৰংমন বুলি ছবি কৰিছিল ফিচাৰ ফিল্ম আছিল আৰু সেইখনৰ মিউজিক ডাইৰেক্টৰ মানজাই আছিল আচ্ছা সেইখনৰ মিউজিক ডাইৰেক্টৰ মানজাই আছিল আৰু সেইখনৰ গানকেইটাও বৰ ধুনীয়া আছিলে দেৱী দুৰ্গা পাৰ্বতী মোক এটা বস্তু মানে খুব মনত আছে এই যে পাপা দেদাই কৈ যে সেইটো মানে একদম চবৰে পুৰা একদম সেইটো এটা মনে মনে ৰখি যোৱা মানে চবৰে মনত ৰখি যোৱা সেই তাৰ কাহিনী চিত্ৰনাট্য সংলাপ আৰু ডাইৰেকশ্যন কৰিছিলে অমল বৰুৱা অমলা মানুহটো মানে ভেৰি টেলেণ্টেড ডাইৰেক্টৰ আছিলে সেইখিনি সময়তে আৰু খুব বিশেষকৈ চিনেমা ভাল পাওঁ নাটক ভাল পাওঁ তাত সেইকাৰণে মই কৈছোঁ যিহেতু আমাৰ অসমত ছবি উদ্যোগ নহয় সেই গতিকে যিমানবিলাক টেলেণ্টেড ডাইৰেক্টৰ আছিলে এক্টৰ এক্ট্ৰেছবিলাক আছিলে বা আছে সেই মানুহবিলাকে ক'ৰবাত নহয় ক'ৰবাত সেই নিজৰ সেই সৃষ্টিবিলাক এৰি থৈ আজি নিজৰ পেটৰ কাৰণে বেলেগ এটা ৰাস্তা ল'বলগীয়া আৰম্ভ কৰিছে আৰু আমি এতিয়া গৈ আছোঁ আৰু এনেকৈয়ে নয়নদাৰ লগত বিভিন্ন কথা পাতি গৈ থাকিম চ' বলক আকৌ কথাৰ মাজলৈ যাওঁ আৰু নয়নদা আৰু এটা কথা আমি ধৰক ছ'চিয়েল মিডিয়া বা ক'তো আজিলৈকে খুচৰিলেও বা উইকিপিডিয়া ক'ৰবাত য'তেই চাওঁ আমি আজিলৈকে আপোনাৰ গাৰ্লফ্ৰেণ্ড হওক ৱাইফ হওক আমি একো দেখা নাই আপুনি নয়নিলিমে দেখা পাওঁ আহিছোঁ অকলে যাম অকলে চব মোৰ প্ৰশ্নটো হ'ল আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই গাৰ্লফ্ৰেণ্ড নাই গাৰ্লফ্ৰেণ্ড আছে ফেন মানে হ'ল আমাৰ একদম অসমীয়াত আপোনাৰ প্ৰেয়সী আছে নাই প্ৰেয়সী আৰু যদি আমি সেইটো ইংৰাজীত কয় গাৰ্লফ্ৰেণ্ড নাই গাৰ্লফ্ৰেণ্ড আছে প্ৰেয়সী নাই আচ্ছা সেইটো কিন্তু চবৰে মানে গোটেই অসমৰ আপোনাক ভাল পোৱা মানুহৰ এটা প্ৰশ্ন থাকে চ' নয়নদাক ইমান দিনৰ পৰা দেখি আহিছোঁ যে তেখেতৰ মানে গাৰ্লফ্ৰেণ্ড আছে নে নাই ৱাইফ আছে নে নাই চব কনফিউজ মানে তাৰ লগতে আৰু এটা কথা আপোনাক কিন্তু চবেই কিছুমানে মানে গম নাপায় যে আপুনি ডাঙৰ ল'ৰাই নে সৰু ল'ৰাই নে কিছুমানে ভাবে বহুত ডাঙৰ মানুহ কিছুমানে ভাবে খুব চাগে হৈছে আৰু 30 বছৰমান 28 বছৰমান বয়স আপোনাৰ এই ফিটনেছৰ ক্ষেত্ৰত যোনটো ধৰক আপুনি মেইনটেইন কৰে অলপমান ক'ব নেকি ফিটনেছ বিষয়ে ফিটনেছ ফ্ৰিক প্ৰত্যেকজন মানুহ হোৱাটো দৰকাৰী কিয়নো আমাৰ তুমি অলপ আগতে আহোঁতে আমি গাড়ী কথা পাতি আছিলোঁ আমি চুলি কথা যে আমাৰ ঠিক তেনেকৈ গাড়ীখন চলিবলৈ যেনেকৈ তেল লাগে পটককৈ মই এটা কথা কৈলোঁ এই যোনটো ফিটনেছ বুলি ক'লোঁ সেই ফিটনেছৰ কাৰণে এতিয়া এনেকুৱা হৈ গৈছে চুলি কথা যোনটো পাতিলোঁ দেখিবলৈ কিন্তু আপোনাক মোকহে আপোনাতকৈ ডাঙৰ যেন লগা আছে আৰু মই সেইকাৰণে সুধিছোঁ আপুনি ইমান য়াং হৈ আছে এতিয়া প্ৰথম কথাটো হ'ল কি মোৰ যিটো মানে
মই য'ত কাম কৰোঁ মানে যিটো মোৰ লাইন হয় ইয়াত এইটো কয় শ্ব'মেনশ্বিপ বিজনেছ গতিকে ইয়াত এই ধুনীয়া হৈ থকাটো দৰকাৰী কাৰণ যিহেতু দৰ্শকক সন্মান জনায় আচলতে সেইটো দৰকাৰী নিজৰ নিজৰ যিটো লাইন আজি তোমালোকৰ যিটো লাইন তুমি আজি মেডিকেল ষ্টুডেণ্ট তুমিও তোমাৰ লাইনটোক শ্ৰদ্ধা জনোৱা দৰকাৰী আৰু সেই মোৰ ভাইটিটো আছে তাৰ নামটো নয়নমণি হাজৰিকা সি মোৰ মাহী ল'ৰা সি এতিয়া নতুনকৈ চাকৰি জইন কৰিছে DY 365ত সি কাম কৰে নিজৰ নিজৰ যিটো লাইন মানে আচলতে সেই লাইনটোক আমি শ্ৰদ্ধা সহকাৰে আমি কৰাটো দৰকাৰ যাতে কেতিয়াও দৰ্শকক আমি নিৰাশ কৰিব নালাগে আৰু সেই গতিকে আচলতে মই সেইটো কাৰণে আচলতে নিজকে যাতে মানুহক যাতে নিৰাশ কৰিব যাতে নোৱাৰোঁ মানে নেলাগে এই নয়নিলিম এনেকুৱা হৈ গ'ল এই নয়নিলিম তেনেকুৱা হৈ গ'ল সেই তেখেতসকলক শ্ৰদ্ধা কৰিয়ে আচলতে মই ইমান অলপ কষ্ট কৰোঁ নিজক লৈ আৰু প্ৰত্যেকে কৰিব লাগে কাৰণ দৈনন্দিন জীৱনত আমাৰ চলা ফুৰা কৰিবৰ কাৰণেও দৰকাৰী যি আমি চবেই বেলেগ বেলেগ প্ৰফেশ্যনেল বেলেগ আমি কৰ্মৰত সেই গতিকে লাগে আচলতে কিবা নহয় কিবা আৰু খোৱা বোৱাবিলাক সাধাৰণতে খুব মানে কম খাব লাগে আৰু বাহিৰলৈ বেছিকৈ যাব লাগে আৰু তুমি বুজি পালা আৰু আপুনি নয়ন দা বুলি ক'লে চবেই ডেম ফুলটো জানে অ'কে ডেম ফুলটো শুনাব নেকি এবাৰ কিনো শুনা ডেম ফুল মই মানুহটো এনেকুৱাই ডেম ফুল আকৌ বেলেগে শুনাবলৈ কিটো আছে হয় নাই চাই গৈছে ড্ৰাইভাৰে চাই গৈছে ঘূৰি হয় নাই তেখেতে কৈছে ডেম ফুল বুলি হয় নাই ডেম ফুল আমাকতো গাড়ীখনে লৈ আহিয়ে আছে গতিকে আমি এতিয়া গাড়ীখনক অলপমান আহাৰ খুৱাই লওঁ আমি আহি আমাৰ গন্তব্যস্থান পাইছোঁহি আৰু এতিয়া নয়নদাকে সুধো ৰ'ব আমি ক'লৈ আহিছোঁ এইটো তোমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা হল আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ছাত্ৰাবাসলৈ আহিছোঁ আৰু ইয়াতো কি হ'ব মই ভিডিঅ'টো দেখাই যাম গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই ছাত্ৰাবাসত আমি এতিয়া উপস্থিত আছোঁ আৰু ইয়াতে আমাৰ লগত আহিছে নয়ন দা ইয়াতে বিভিন্ন বন্ধুৰ লগত চা চিনাকি হ'বলৈ আৰু কোন কোন বন্ধুৰ লগত চা চিনাকি হৈছে চ' মই দেখাবলৈ চেষ্টা কৰিম এইসকল বন্ধুৰ সৈতে নয়ন দা আহিছে ইয়াত এই বন্ধুসকলৰ সৈতে চা চিনাকি হ'বলৈ আৰু কথা পাতিছে তেওঁ চ' এতিয়া নয়ন দা বন্ধুৰ লগত আৰু সকলোকে ধন্যবাদ আৰু 4 নৱেম্বৰ আটাই যাব এই চিনেমাখন হলত গৈ চাব গতিকে আমি আশা কৰিলোঁ পাৰিলে লোকেল জেগাত এটা পাৰিলে আপোনালোকে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিব যাতে যিবিলাক জেগাত বৰ্তমান চিনেমা হল নাই নলবাৰীত বৰ্তমান চিনেমা হল নাই তাৰে মানুহখিনি মই সেইটো কাৰণে আপোনালোকে মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট আমাৰ মেইনলি আমাৰ ইউথখিনিক মানে কেনেকৈ চেন্ট্ৰিক কৰিব পাৰি মানে জেগালৈ লৈ হল এটা হল আছে লাহেকৈ আৰম্ভ হৈছে আৰু এই ক্ষেত্ৰতো এইখন চিনেমাৰ ক্ষেত্ৰতো হ'ব আপোনালোকে চাবলৈ পাব চবেই চাবলৈ প্ৰেমে নামানে বয়সৰ সীমনা প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা নৌকাই বিচাৰি লয় নিজৰ ঘাট মানুহে বিচাৰি মৰে সুখৰ বাট কিমান আকুলে হৃদয় তোমাৰ বাবে কোনে বুজিব কিদৰে আশাৰ সমাধি ভগাই ৰৈ আছো এতিয়াও আমি এতিয়া উপস্থিত আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেম্পাছত চ' আমি আহিলোঁ আৰু ইয়াৰে কেইবাটাও হোষ্টেলত আমি গ'লোঁ এই বন্ধু চিনেমাখনৰ প্ৰমোচনৰ কাৰণে তেওঁলোকৰ লগত নয়ন দাই কথা পাতিলে আমি কথা পাতিলোঁ যে বন্ধুৰ সম্পৰ্কত চ' আমি এতিয়া যাবলৈ ওলাইছোঁ
আৰু আমি এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উভতি আহিছোঁ। শেষত মই নয়নদাৰ পৰা মোৰ খুবেই প্ৰিয় পাতলীয়া বয়সৰ গীতটি শুনিব বিচাৰিম। অকল মোৰ নহয়, ডেফিনেটলি সকলোৰে প্ৰিয়। চ' নয়নদা, পাতলীয়া বয়সৰ অলপমান। তুমি আৰু মই মিলি গোৱা গানেই তোমালৈ থকা কেঁচা মৰমৰে তান পাতলীয়া বয়সৰ কুমলীয়া মন বুকুৱে সৰকি যোৱা সেই মিঠা। চ' নয়নদা, আৰু বন্ধুৰ বিষয়ে কি ক'ব? আমি চবফালে শুনি আছোঁ বন্ধু বন্ধু বন্ধু। বন্ধু হয় কি আৰু কি হ'ব? বন্ধুৰ লগত বন্ধু চাবলৈ যাম। শৈশৱৰ সেই কিৰিলি তাতে বিচাৰি পাম। 4 নৱেম্বৰত লগ পাম দেই বন্ধু।